স্বাধীন অসমৰ নক্সা আঁকিলে আলফা স্বাধীনে ৰাজহুৱা কৰিলে নক্সা এয়া নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীন ডাক্তৰ অভিজিৎ অসম আৰু পৰেশ বৰুৱাৰ নেতৃত্বাধীন এইটো বিদ্ৰোহী সংগঠনে 1979 চনৰ পৰা স্বাধীন অসমৰ দাবীত চলাই আছে সশস্ত্ৰ সংগ্ৰাম 39 বছৰ গৰকা বিদ্ৰোহী সংগঠনটোৱে শনিবাৰে সংগঠনৰ প্ৰতিষ্ঠা দিৱসত ৰাজহুৱা কৰিলে স্বাধীন অসমৰ নক্সা অভিজিৎ অসমে দিলে স্বাধীন অসমৰ নক্সা পিছে কেনেকুৱা হ'ব আলফা স্বাধীনৰ স্বাধীন অসমৰ নক্সা স্বাধীন অসমৰ নক্সাৰ চমু আভাস দি সভাপতি ডাক্তৰ অভিজিৎ অসমে ক'লে স্বাধীন অসমত প্ৰতি থলগিৰি জনগোষ্ঠীয়ে পাব শাসনৰ ক্ষেত্ৰত সম অধিকাৰ নিজ ভূমিত ন্যায্যতা আৰু আত্মসন্মানেৰে থাকিব পপুলেশ্যন ৱেটেড ৰিপ্ৰেজেণ্টেশ্যনৰ আৰ্হিত হ'ব শাসন ব্যৱস্থা গৰিষ্ঠতম জনগোষ্ঠীয়ে সদায় হৰ্তাকৰ্তা হৈ থাকিব নোৱাৰিব স্বাধীন অসমৰ শাসনৰ ব্যৱস্থাৰ নক্সা দাঙি ধৰি আলফা স্বাধীনৰ সভাপতি এগৰাকী ডাক্তৰ অভিজিৎ অসমে ক'লে জাল ভোটদান বন্ধ হ'ব স্বাধীন অসমত ভোটদানৰ পিছতে ভোটাৰে পাব এনক্ৰিপ্টেড ৰচিদৰ জৰিয়তে জাল ভোটদানৰ প্ৰক্ৰিয়া স্বাধীন অসমত বন্ধ কৰিব বুলি কৈ ডাক্তৰ অসমে ক'লে কৰিম কিংবা মৰিম পন্থাই হ'ল আলফা স্বাধীনৰ যাত্ৰা এই ক্ষেত্ৰত সংগঠনে কেতিয়াও আপোচ নকৰে আৰু ৰাইজে এই ক্ষেত্ৰত আলফা স্বাধীনক সহযোগ কৰি আহিছে 39 সংখ্যক প্ৰতিষ্ঠা দিৱসত এই কথা ঘোষণা কৰি সভাপতি ডাক্তৰ অভিজিৎ অসমে আলফা স্বাধীনক তুলুঙা মন্তব্যৰে সমালোচনা কৰাসকলক সংযত হ'বলৈও আহ্বান জনায় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট